মই গছ-গছনিৰ বিষয়ে প্ৰবন্ধ এটা কৈছোঁ। অনুৰোধ কৰিছোঁ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিবচোন। গছ-গছনিৰ সৈতে মানুহৰ সভ্যতা বিকাশ আদি মুহূৰ্তৰ পৰাই এক অবিচ্ছিন্ন সম্বন্ধ গঢ়ি উঠিছে। প্ৰকৃতিৰ এক অমূল্য অংশ এই গছ-গছনিয়ে কি ধৰণে মানুহক উপকাৰ কৰি আহিছে সেই কথা অলপমান লক্ষ্য কৰিলেই বুজিব। কল-কাৰখানাৰ পৰা ওলোৱা বিষাক্ত গেছবোৰ গছে বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। আনফালে বায়ুমণ্ডলত উৰি ফুৰা মাটিৰ পৰা যোৱা ধোঁৱা, ধূলিকণা লগতে অপৰিষ্কাৰ উপাদানবোৰ বহুত পৰিমাণেই গছৰ ডাল-পাতত লাগি ধৰাৰ বাবে বায়ু পৰিষ্কাৰ হয়, বায়ুমণ্ডল শীতল কৰি ৰাখে। আনহাতে যান-বাহন, কল-কাৰখানাৰ পৰা ওলোৱা বিশৃংখল শব্দবোৰৰ হেঁচাই মানুহৰ দেহত মনৰ উত্তেজনা, ভাগৰ বৃদ্ধি, নানা ক্ষতি কৰিছে। গছ-বনে এই শব্দবোৰ কমাব পাৰে। আনহাতে গছে আৱৰি থকা অঞ্চলত বাগৰি অহা পানীয়ে মাটিৰ উপভাগত জোৰেৰে খুন্দা মাৰিলেও সহজে খান্দিব নোৱাৰে। গছ-বনৰ শুকান ডাল-পাত, মৰা গছ-বন, ডাল-পাতে বৰষুণৰ পানী শুহি লয়। সেইবোৰ পচি মাটিত মিহলি হয়। বৰষুণৰ পানীৰ সহায়ত উটি গৈ ওচৰৰ খেতি পথাৰত সাৰ হয়। সিহঁতৰ ডাল-পাতে ৰ'দক বাধা দিয়াত তলৰ মাটিত উত্তপ্ত নহয়। এইদৰে পানীৰ মাটি সংৰক্ষণত গছে সহায় কৰে। আনফালে প্ৰখৰ ৰ'দত, গৰমত হাত সাৰিবলৈ গছৰ তলত সকলো জীৱই আশ্ৰয় লয়। সেউজীয়া পাত, গছ-বনে ৰং-বিৰঙৰ ফল-ফুলে মানুহৰ চকুৰ জোৰ পেলায়। গছ-বনে সুগন্ধি বিয়পায়। গছৰ ডালে-পাতে বগাই ফুৰা চৰাইৰ মাতে ক্লান্ত মানুহৰ মন মুগ্ধ কৰে, আনন্দ দিয়ে। গছৰ পৰাই মানুহৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰি আহিছে আদি মুহূৰ্তৰ পৰাই। তাৰোপৰি যাৱতীয় সা-সঁজুলি। লাখ লাখ পৰিয়ালে জুই খৰি ব্যৱহাৰ কৰে। প্লাইবোৰ্ড, কাগজৰ উদ্যোগ লাখ লাখ গঢ়ি উঠিছে। কোটি কোটি মানুহৰ অৰ্থ উপাৰ্জনৰ পথ দিছে। গছ-বনক কবিতা নাটকত সংগতি ৰাখিছে কবি নাট্যকাৰে। আনফালে প্ৰচণ্ড গতিত অহা ধুমুহা বতাহক বাঁহগছে বাধা দিয়াত ঘৰ-দুৱাৰ, খেতি পথাৰ, বাৰীৰ লাগতিয়াল গছ-গছনি এইবোৰ অনিষ্ট হোৱাত ৰক্ষা পৰে। বাঁহ-বেতৰ উদ্যোগ জনপ্ৰিয় ব্যৱসায়। লাখ লাখ মানুহে জীৱিকা নিৰ্বাহ কৰি আহিছে। এইদৰে মানুহক গছ-বন, বাঁহ-বেতে বিয়তি আছে। অন্যথা গছ-বন কাটি তহিলং কৰা অঞ্চলত বৰষুণ দিয়া মাত্ৰেই পানীৰ খাল-বিল নদীলৈ বৈ যায়। গছ-বন নথকা অঞ্চলত খন্তেকীয়া বানপানীয়ে মানুহৰ বহুত পৰিমাণে ক্ষতি হোৱাৰ লগতে বৰষুণৰ পানীয়ে খান্দি উটুৱাই নিয়া মাটিয়ে নলা-নৰ্দমা, নদীৰ বুকুৰ দ্ৰুতগতিত বাম হৈ পৰিছে। গছ-বন নথকা মাটিত সহজে ভূমিস্খলন হৈছে। আনহাতে গছ-গছনিকো মহামাৰী বেমাৰে দেখা দিছে। এজোপা গছৰ গাত পোকে বা অন্য বেমাৰে আক্ৰমণ কৰিলে সহজে বেলেগ গছলৈ বিয়পে। সেয়েহে একে প্ৰজাতিৰ গছ ভৰি থকা অঞ্চলত সমস্যাটোক বাধা দিয়াত ভিন্ন ভিন্ন প্ৰজাতিৰ গছ থাকিলে বেমাৰ নহয়। আনহাতে ভিন্ন ভিন্ন প্ৰজাতিৰ চৰাইয়ে নানা গছৰ পাত, ফুল, গুটি খায় আৰু গছত বগাই ফুৰা পোক-পৰুৱা খায়। ফলত আপোনা আপুনি সিহঁতৰ দেহত
ৰোগ প্ৰতিৰোধকাৰী দৰৱ প্ৰৱেশ কৰে। সেইদৰে বন্যপ্ৰাণী জীৱ-জন্তু গছৰ পাত গুটি ফল ফুল খাই ৰোগ প্ৰতিৰোধ হয়। পুৰণি কালৰ পৰাই মানুহৰ বিভিন্ন ৰোগত দৰৱ হিচাপে ব্যৱহাৰ কৰি আহিছে গ্ৰাম্য অঞ্চলৰ লোকে। গছৰ ডাল পাত গুটি শিপা ছাল আৰু আয়ুৰ্বেদিক ঔষধৰ গুণাগুণ আছে। গতিকে গছ বন বাঁহ বেতৰ গুণাগুণ ভূমিকা কিমান কৈ শেষ কৰিব নোৱাৰি। ধন্যবাদ।